মই যদি সিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকি সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেশালি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গলে তাত সিনেমা নহব বাকি ৰাইজৰ কষ্ট হ'ব মুঠতে আমি বহুত দিনৰ পৰা ৰখি আছো ৰৈ বিনালে চাবলে দাদাই কৈ গৈছিলে ৰৈ বিনালে সকলোৱে চাব বুলি আমি কিন্তু জুবিন দাক যে হেৰুৱাইকে ৰৈ বিনালে চাম এটো কেতিয়া ভবা নাছিলো আমাক জাস্টিস লাগিব যেনেকে হলো লাগিব আমি কালি ৰাতি শুনাবৰৰ পৰা আহিছো গৈ পেলাই জুবিন দাক কৈ আহিছো আমি নিশ্চয় ৰৈ বিনালে চাম অনুৰোধ কৰিছিলে সবকে ৰৈ বিনালে চাবলে নমস্কাৰ ফ্যামিলি কি খবৰ আপোনালোকৰ ৰৈ বিনালে জুবিনদাৰ ফিল্মটো আজি মুক্তি পালে বা ৰিলিজ হলে সকলোৱে ফিল্মটো চাই আছা বা সকলোৱে জানিছা জুবিনদাৰ কাহিনীটো কেনেকুৱা হল সকলো ফিল্মটো চাওয়া সকলোৱে আপোনালোকে মোক কমেন্টত জনাই দিব জুবিনদাৰ ফিল্মটো কেনেকুৱা হল সকলোৱেতো মানে চাব পৰা নাই কিন্তু টিকেটৰ অলপ প্ৰবলেম পৰিছে কোনবা বলে টিকেটে পোৱা নাই কিয়নো বাৰু এডভান্স টিকেটটো বুকিং কৰি ল'ব লাগিছিল কোনবা চাব আহি আছে এফালে শিৱসাগৰ কোনফালে বা হৈ আছে ফিল্মটো সকলোৱে দেখিছা আৰু জুবিনদাৰ ফিল্মটো চাই সকলোৱে চকু পানী ওলাইছে বুলি গম পাইছো বা নিউজত আমি দেখিছো কিয়নো বাৰু জুবিনদাৰ সেম এনেকুৱা এতিয়া লাইফত যেনেকুৱা মৃত্যু হলে ঠিক তেনেকুৱা দৰে জুবিনদাই নিজে মুভিটো লিখি গল ঠিক তেনেদৰে আমি জুবিনদাক ভাবিছিলো যে জুবিনদাই যদি জিন্দা থাকিলে হয় কি আৰু আমি দেখা পালো হয় ঠিক তেনেদৰে জুবিনদাই এটা ভালকৈ শেষ মুভি এটা লিখি থৈ গল আমি পাহৰিব নোৱাৰিম যে জুবিনদাই কেনেকুৱা ইমান যে ধুনীয়াকৈ ষ্টৰী স্ক্ৰিপ্ট মানে নিজৰ জৰিত এনেকুৱা এটা মুভি বনাই থৈ গল হয়তো কৰা সকলোৱেতো কি কম বাৰু আমি সোনকালেতো আমি ন্যায় পাবই লাগিব আমি ন্যায়টো বিচাৰি আছো ঠিক আছে আমি ন্যায়টো সোনকালে বিচাৰিম যেনেকৈ আমি ৰৈ বিনালে মুভিটো আমি ওয়েট কৰি আছিলো আপোনালোকে চাইছা চাগে ন ফিল্মটো ঠিক তেনেদৰে আমি কি বিচাৰি আছো ৰৈ বিনালে মুভিৰ দৰে আমি জাস্টিস জুবিনৰ জাস্টিসটো আমি অতি সোনকালে পাবলৈ লাগিব আমাৰ মুখ্যমন্ত্ৰীয়ে কি কথা ক'লে আপোনালোকে চাব যদি আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ৰৈ বিনালে মুভিটো চাবলৈ গ'লে হেতেন ৰাইজৰ বহুত কষ্ট হ'লেহেঁতেন মানে সিকিউৰিটিৰ বোলে 26 জন থাকে ঠিক তেনেদৰে কথা কৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকে চাই ল'ব নিউজত আপোন প্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালো যদি চেনেল নতুনবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কোনে মুভিটো চালে আৰু ভাল লাগিলে এটা কমেন্টত মোক জনাই দিব ঠিক আছে এতিয়া হেমন্ত মামাই কি কথা ক'লে আপোনালোকে চাই ল'ব নিউজত মই যদি সিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকি সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেশালি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গলে তাত সিনেমা নহব বাকি ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ সিনেমাখন চাম মই যদি সিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকি সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেশালি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গলে তাত সিনেমা নহব বাকি ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ সিনেমাখন চাম মই যদি সিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকি সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেশালি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গলে তাত সিনেমা নহব বাকি ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ সিনেমাখন চাম মই যদি সিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকি সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেশালি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গলে তাত সিনেমা নহব বাকি ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ সিনেমাখন চাম মই যদি সিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকি সিনেমা হলত
ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব, বাকী ৰাইজৰ কষ্ট হ'ব। সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ চিনেমাখন চাম। মই যদি চিনেমাখন চাব যাওঁ মোৰ চিকিউৰিটিয়ে থাকে 26 জন, বাকী ৰাইজৰটো কষ্ট হ'ব। গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব, বাকী ৰাইজৰ কষ্ট হ'ব। সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ চিনেমাখন চাম। মই যদি চিনেমাখন চাব যাওঁ মোৰ চিকিউৰিটিয়ে থাকে 26 জন, বাকী ৰাইজৰটো কষ্ট হ'ব। গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব, বাকী ৰাইজৰ কষ্ট হ'ব। সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ চিনেমাখন চাম। মই যদি চিনেমাখন চাব যাওঁ মোৰ চিকিউৰিটিয়ে থাকে 26 জন, বাকী ৰাইজৰটো কষ্ট হ'ব। গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব, বাকী ৰাইজৰ কষ্ট হ'ব। সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ চিনেমাখন চাম। মুঠতে আমি বহুত দিনৰ পৰা ৰখি আছো ৰবিনালে চাবলৈ। দাদাইও কৈ গৈছিলে ৰবিনালে সকলোৱে চাব বুলি, আমি কিন্তু জুবিন দাক যে হেৰুৱাইকে ৰবিনালে চাম সেইটো কেতিয়া ভবা নাছিলো। আমাক জাষ্টিচ লাগিব, যেনেকে হলেও লাগিব। আমি কালি ৰাতি সোণাপুৰৰ পৰা আহিছোগে, গৈ পেলাই জুবিন দাক কৈ আহিছো আমি নিশ্চয় ৰবিনালে চাম। অনুৰোধ কৰিছিলে চবকে ৰবিনালে চাবলৈ। আজি স্ক্ৰীণত দেখি কি হ'ব নাজানো, কিন্তু বহুত বেয়া লাগিছে মনটো। আমি জুবিন দাক এনেকে যে হেৰুৱাম আমি কেতিয়া ভবা নাছিলো। জুবিন দাক এনেকে চাম বুলি কেতিয়া অনুভৱ কৰা নাছিলো। আমি সৰু মানুহ, বেলেগ একো বুজি নাপাওঁ, ৰাজনীতিও বুজি নাপাওঁ, একো বুজি নাপাওঁ, কিন্তু আমি এটাই জানো জুবিন দাৰ লগত যদি বেয়া হৈছে তেনেহ'লে আমাক জাষ্টিচ লাগে। আৰু জাষ্টিচ আমাৰ CM ছাৰে দিবই লাগিব। যদি CM ছাৰে দিব নোৱাৰে তেনেহ'লে আমাক অসমবাসী ৰাইজক কওক, আমি বিচাৰ কৰিম। সেইটোৱে আৰু কি ক'ম, লাগিব, ন্যায় দিবই লাগিব। আৰু জুবিন দাক ন্যায় লাগিবই। এতিয়াও আমি জুবিন দাক, আৰু এটা কথা, আমাৰ মনততো জুবিন দা সদায় জীয়াই আছে। আমিতো জুবিন দাক সদায় আমাৰ মাজত ৰাখিছো, কিন্তু জুবিন দাৰ মৃত্যুৰ ৰহস্য আমাক লাগিবই। আমাক এবাৰ হ'লেও ক'ব লাগিব মৃত্যু হৈছে, কোনোবাই হত্যা কৰিছে, আমি সেইবিলাক নাজানো। আমাৰ মুঠতে খোলাখুলিকে আমাক গোটেই অনুৰাগীসকলক ক'ব লাগিব জুবিন দা এনেকে ঢুকাইছে বুলি। আমি সেইটো কাৰণে ৰখি আছো। আৰু এটা কথা মই ক'ব বিচাৰিছো, মাক দেউতাকে যেতিয়া ভুল কৰে তেনেহ'লে তাৰ ওচৰটো ল'ৰা ছোৱালীৰ ওপৰত পৰে। এইটো বুজি লওক। আৰু CM ছাৰক মই কৈছোঁ, CM ছাৰক মই অনুৰোধ কৰিছোঁ, যদিহে তেখেতে কিবা জানি বুজি আমাৰ পৰা লুকুৱাইছে, তেখেতৰোতো ল'ৰা ছোৱালী আছে। জুবিন দা আমাৰ ফেমিলি এজন মেম্বাৰ, সদস্য বুলি আমি ভাবোঁ। গতিকে আমাৰ সদস্য এজন হেৰাই গৈছে, তো আমি গাৰ্জেন হিচাপে আমি যিমানখিনি দুখ প্ৰকাশ কৰিছোঁ, যিমানখিনি আমি চকু পানী টুকিছোঁ, সেইখিনি চকু পানী কেতিয়াও অথলে যাব নোৱাৰে। জুবিন দাৰ ক্ষেত্ৰত বিশেষকৈ কেতিয়াও অথলে যাব নোৱাৰে। মানে সেইটো কাৰণে CM ছাৰক মই কৈছোঁ, যদিহে কিবা জানে আমাক কওক, অসমবাসীক কওক, আমি চবেই মিলি কিবা এটা কৰিম। সেইটোৱে কথা, কি ক'ম। মুঠতে আমি বহুত দিনৰ পৰা ৰখি আছো ৰবিনালে চাবলৈ। দাদাইও কৈ গৈছিলে ৰবিনালে সকলোৱে চাব বুলি, আমি কিন্তু জুবিন দাক যে হেৰুৱাইকে ৰবিনালে চাম সেইটো কেতিয়া ভবা নাছিলো। আমাক জাষ্টিচ লাগিব, যেনেকে হলেও লাগিব। আমি কালি ৰাতি সোণাপুৰৰ পৰা আহিছোগে, গৈ পেলাই জুবিন দাক কৈ আহিছো আমি নিশ্চয় ৰবিনালে চাম। অনুৰোধ কৰিছিলে চবকে ৰবিনালে চাবলৈ। আজি স্ক্ৰীণত দেখি কি হ'ব নাজানো, কিন্তু বহুত বেয়া লাগিছে মনটো। আমি জুবিন দাক এনেকে যে হেৰুৱাম আমি কেতিয়া ভবা নাছিলো। জুবিন দাক এনেকে চাম বুলি কেতিয়া অনুভৱ কৰা নাছিলো। আমি সৰু মানুহ, বেলেগ একো বুজি নাপাওঁ, ৰাজনীতিও বুজি নাপাওঁ, একো বুজি নাপাওঁ, কিন্তু আমি এটাই জানো জুবিন দাৰ লগত যদি বেয়া হৈছে তেনেহ'লে আমাক জাষ্টিচ লাগে। আৰু জাষ্টিচ আমাৰ CM ছাৰে দিবই লাগিব। যদি CM ছাৰে দিব নোৱাৰে তেনেহ'লে আমাক অসমবাসী ৰাইজক কওক, আমি বিচাৰ কৰিম। সেইটোৱে আৰু কি ক'ম, লাগিব, ন্যায় দিবই লাগিব। আৰু আমাক জুবিন দাক ন্যায় লাগিবই। এতিয়াও আমি জুবিন দাক, আৰু এটা কথা, আমাৰ মনততো জুবিন দা সদায় জীয়াই আছে। আমিতো জুবিন দা অ'কে, সকলোৱে এতিয়া নিউজটো দেখিলা। বাছ এতিয়া কমেণ্ট কৰি জনাব আপোনালোকে ফিল্মটো যদি চাইছা। ঠিক আমি এনেকুৱা জাষ্টিচ বিচাৰি থাকিলে নহ'ব। মই ভাবোঁ আমি জাষ্টিচ বিচাৰি থাকিলে নহ'ব। কি কৰিব লাগিব জানা, আমি সোনকালে ন্যায় পাব লাগিব। আমি
সকলো ৰাইজে অসম চৰকাৰক দাবী উঠাব লাগিব আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি থাকিলে নহ'ব আমি একদম দাবী উঠাই থাকিব লাগিব নহ'লে এনেকুৱা চাইলেণ্ট হৈ থাকিলে আমি ন্যায় কেতিয়াও নাপাম আমি সদায় মুখ খুলিব লাগিব সদায় চিঞৰিব লাগিব আমাক জাষ্টিছ লাগিবই আমাক ন্যায় লাগিবই আমি তেনেকুৱা আমাৰ অসমৰ প্ৰাণৰ শিল্পীক আমি এনেকৈ হেৰাই ল'ব নোৱাৰিম ঠিক আছে সদায় আমি চিঞৰি থাকিব জাষ্টিছ ফৰ জুবিন গাৰ্গ বোলে জুবিন দাটো আমি আমাৰ সকলোৰে ফেভৰেট আছিল আমাৰ অসমৰ নহয় বাহিৰত ছিংগাপুৰত মুম্বাই কি ক'ম আৰু বাৰু না ইমান যে ফেন আছিলে জুবিন দাৰ আমেৰিকাত আছিলে ঠিক আছে নেক্সট ছাবজেক্টত লগ পাম কমেণ্ট কৰি জনাব আৰু যদি ফিল্মটো চাইছা ভালে লাগিছা বোলে এটা কমেণ্ট কৰি জনাব আৰু জাষ্টিছ ফৰ জুবিন দা বুলি লিখি দিব দে থেংক ইউ বাই